হেল্ল' ষ্টুডেণ্ট, তোমালোকৰ কাৰণে লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰীৰ কমন ৰচনা আৰু মূলভাৱ। এইকেইটাৰ পৰাই তোমালোকৰ 2025 চনত যিসকলে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিবা সেইসকলৰ কমন পৰিবই, 100% গেৰাণ্টি আছে। আৰু যিসকলৰ পলিটিকেল বেয়া হৈছে আৰু এডুকেশ্যন হিষ্ট্ৰী যিসকলক এক্সাম অলৰেডি দিছা সেইসকলৰ যদি বেয়া হৈছে চিন্তা কৰিবৰ একো নাই। সেইটো ছাবজেক্ট তোমালোকে 4 ছাবজেক্ট বনাব পাৰিবা। সেইটো ছাবজেক্টত বেয়া হ'লেও কোনো কথা নাই, কিন্তু অসমীয়াত যদি তোমালোকে ফেল কৰা তেনেহ'লে পাছ কৰিব নোৱাৰিবা। গতিকে অসমীয়া মই যেইকেইটা দেখাই দিম এইকেইটাৰ পৰাই তোমালোকৰ কমন থাকিব আৰু 100% পাছ কৰি যাবা, ফেল কৰাৰ কোনো চান্স নাই। এতিয়া আহা আমি কমন ৰচনাকেইটা আৰু মূলভাৱ দেখি লওঁ। তোমাৰ প্ৰিয় সাহিত্যক, এইটো ৰচনা তোমালোকৰ 2011 চনত আহিছিল, 2013 চনত আহিছিল, 15, 17 আৰু 23 বৰ্ষত আহিছিল। এইটো ৰচনা তোমালোকৰ বাৰ ৰিপিট হোৱা দেখা গৈছে, গতিকে এইটো তোমালোকৰ 100% কমন হয়। এইটো তোমালোকৰ অহাৰ খুবেই চান্স আছে। অসমৰ বানপানী সমস্যা, এইটো তোমালোকৰ কমন হয়, কমন ৰচনা হয়। 2001ত আহিছিল, 5ত আহিছিল, 10ত আহিছিল আৰু 17 চনত আহিছিল। এইটো তোমালোকে পঢ়ি যাবা, এইটো আহিব পাৰে। তাৰপিছত আছে তোমাৰ প্ৰিয় গ্ৰন্থ, এইটো ৰচনা তোমালোকৰ বাৰ ৰিপিট হোৱা দেখা গৈছে, সেইকাৰণে এইটো ৰচনা কমন হয়। তাৰপিছত আছে তোমালোকৰ তোমাৰ জীৱনৰ লক্ষ্য, এইটো 99% কমন হয়। এইটো ৰচনা বহুবাৰ অহা নাছিলে, সেইকাৰণে এইটো ৰচনা তোমালোকে পঢ়ি যাবা। তাৰপিছত তোমালোকৰ কমন ৰচনা হৈছে পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ নিয়ন্ত্ৰণ। এইটো তোমালোকৰ 2006ত, 12 আৰু 18 চনত আহিছিল। এইটো ৰচনা তোমালোকৰ কমন হয়, এইটো পঢ়ি যাবা, অহাৰ খুবেই চান্স আছে। তাৰপিছত তোমালোকৰ দূৰদৰ্শন ৰচনাটো 2006 চনত, 8 চনত আৰু 18 চনত আহিছিল। এইটো ৰচনা পঢ়ি যাবা। মই 6টা ৰচনা দিলোঁ, ইয়াৰ পৰা তোমালোকৰ এটা ৰচনা হ'লেও তোমালোকৰ পৰীক্ষাত আহিবই আৰু তোমালোকৰ ইয়াৰ পৰাই কমন থাকিব। মূলভাৱ কেইটা চাবা, মূলভাৱ তোমালোকৰ ইয়াৰ পৰা আহিব, 100% মূলভাৱ দিছোঁ মই, ইয়াৰ পৰা তোমালোকে চাই যাবা। তোমালোকে ইয়াতে মূলভাৱ কেইটা দেখিছা, বৰগীত আছে, বিশ্ব খনিকৰ এইটো 2023 চনত আহিছিল, মিলন আহিছিল এইটো, তাৰপিছত জনতাৰ আহ্বান, এই তিনিটা আহিছিল 23 চনত তোমালোকৰ। আৰু কাঠমিস্ত্ৰী ঘৰ, আসনৰ কুঁৱলী, উভতি নহাৰ কবিতা, এই তিনিটা আহিছিল তোমালোকৰ 2024 চনত। আৰু কৰুণতম এইটো অহা নাই, মই 25 বুলি দি থৈছোঁ, এইটো 100% কমন হয়। এই বছৰ তোমালোকৰ এটা কুৱেশ্যন মষ্ট ইম্পৰ্টেণ্ট হয়। আৰু বৰগীত ওপৰত দেখিবলৈ পাইছা, বৰগীত আৰু কৰুণতম। আৰু 23 চনৰ কেইটা পঢ়িব পাৰা, কিন্তু 24 চনৰ কেইটা এইবিলাক কমন নহয়। এই দুটা পঢ়িলে তোমালোকৰ এটা আহিবই। আজি ইমানেই আছিল, দেখা হ'ব পুনৰ এটা ভিডিঅ'ত।